মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞানৰ ভূগোলৰ যিটো ভূগোলৰ ভাগৰ বসতি বিষয়টো আজি উপস্থাপন কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে মন দি শুনিবা। আমি সকলোৱে জানো যে মানুহ আগতে অঘৰী জীৱন যাপন কৰিছিলে, কিন্তু যেতিয়াৰ পৰাই মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে তেতিয়াৰ পৰাই বসতিৰ ধাৰণা গঢ় লৈ উঠিলে। মানুহে নিজৰ জীৱন নিৰ্বাহৰ সা সুবিধাসমূহ উপলব্ধ হোৱাত কোনো ঠাইত স্থায়ীভাৱে বসবাস কৰাকে বসতি বোলে। তোমালোকে ইয়াৰ পিছৰ ছবিখনত পাৰ্থক্যখিনি মন কৰাচোন। প্ৰথম ছবিখন হ'ল এখন গ্ৰামাঞ্চল আৰু দ্বিতীয় ছবিখন হ'ল এখন নগৰাঞ্চল। সেই অনুপাতে বসতি প্ৰধানতঃ দুই প্ৰকাৰৰ, গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি। এতিয়া ইয়াৰ মাজত পাৰ্থক্যখিনি চাওঁ। গ্ৰাম্য বসতিত হ'ল পৰিৱেশ প্ৰদূষণ কম হয়, তাৰ বিপৰীতে নগৰীয়া বসতিত প্ৰদূষণৰ মাত্ৰা বেছি। আৰু গ্ৰাম্য বসতিত অৰ্থনৈতিকভাৱে পিছপৰা হয় আৰু নগৰীয়া বসতিত যথেষ্ট অৰ্থনৈতিকভাৱে উন্নত। গ্ৰাম্য বসতিত মানুহবিলাকৰ প্ৰধান জীৱিকা হ'ল কৃষি, যাক আমি প্ৰাথমিক বৃত্তি বুলি কওঁ। আৰু নগৰীয়া অঞ্চলত দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৃত্তি বেছি দেখা যায়। প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি, চতুৰ্থ বৃত্তি কাক কয় সেই বিষয়ে মই বেলেগ এটা ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম। গ্ৰাম্য অঞ্চলত ঘৰ দুৱাৰ সাধাৰণতে অসম আৰ্হিৰ হয়। নগৰীয়া অঞ্চলত তাৰ বিপৰীতে আমি বহুমহলীয়া অট্টালিকাসমূহ দেখিবলৈ পাওঁ। নগৰীয়া অঞ্চলত নিয়োগৰ সুবিধা প্ৰচুৰ, মানে বিভিন্ন চাকৰি সহজতে পোৱা যায়, কিন্তু গ্ৰাম্য অঞ্চলত তেনে সুবিধা কম। গ্ৰাম্য অঞ্চলত আন্তঃগাঁথনি পিছপৰা, মানে ৰাস্তা পদূলি, দলং বা চিকিৎসালয়, বিদ্যালয়, মহাবিদ্যালয়ৰ সংখ্যা তুলনামূলকভাৱে নগৰীয়তকৈ কম। তাৰ বিপৰীতে নগৰীয়া অঞ্চলত সেইসমূহ প্ৰচুৰ পৰিমাণে দেখা যায়। আৰু গ্ৰাম্য অঞ্চলত বসতিবোৰ সেৰেঙা, মানে ঘৰবোৰ সেৰেঙাকৈ থাকে, কিন্তু নগৰীয়া অঞ্চলত দেখিবলৈ পোৱা যায় যে বসতিবোৰ ঘন। ইতিমধ্যে আলোচনা কৰা বিষয়টোৰ ওপৰত কেইটামান প্ৰশ্নোত্তৰ আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোকৰ সহায়ক হ'ব। ধন্যবাদ।